Hello guys, welcome back to my YouTube channel Zapi Vlogs. Guys, আজি মই আছো মানে পাছিঘাট ৰোয়িং পোষ্টি যাব লাইছো মানে। এয়া চাব পাৰে ইফালে যায় কালেক আৰু কেলেক আৰু এফালে ৰোয়িং। গাইছ এতিয়া আমি যাম ৰোয়িং ওপৰলৈ। তাত মানে আপোনালোকে ভালকৈ আমাৰ চাব পাৰিব পৰিৱেশ। পাহাৰীয়া অঞ্চল আৰু ৰোয়িং পোষ্টি বেছি নাই, অলপমান ঘৰ বেছি ইমান নাই। জানেই পাহাৰীয়া অঞ্চলৰ মানুহবিলাকৰ, আৰু মই অকলে আহিব নোৱাৰোঁ। এই দাদাকেইজনক লৈ আহিছোঁ। দাদাকেইজনে জানে জেগা ক'ত যাব। এতিয়া অলপ দেখাই যাম। আৰু এতিয়া খোজকাঢ়ি যাওঁতে বহুত ভাগৰ লাগিব পাৰে, কাৰণ আমি এতিয়া ওপৰলৈ গৈ আছোঁ। কিন্তু শ্বৰ্টকাটিং যাব বোলে, কি হয় চাই লওঁ। মেইন ৰোডটো এইটো বহুত পকা ৰাস্তা হয় ইয়াত, আৰু আমি এতিয়া শ্বৰ্টকাট যাব বোলে। অ' ভাই চাহ বহুত ওখ। এয়া এতিয়া আমি পাহাৰৰ ওপৰত উঠিছোঁ বৰ্তমান। শ্বৰ্টকাট বুলি কৈছে যোনটো বস্তুত ওলাইগে। এয়া খটখটিৰে যাব লাগিব, বহুত ওখ, ভাগৰ লাগিব পাৰে। চব গাইছ এতিয়া বহুত ওপৰলৈ উঠি আহিলোঁ। অ' ভাই চাহ বহুত ওখ। আৰু এটা কথা ইয়াত মানে ইয়াত কিবা খাই মেলি পেকেট বিলাক য'তে ত'তে পেলাব নোৱাৰে মানে। ডাষ্টবিন আছে, চবতে ডাষ্টবিন দিয়া আছে, ডাষ্টবিনত পেলাব লাগে। বহুত সুন্দৰ পৰিৱেশ। অ' ভাগৰ লাগিলে, বহুত ওখ চাওক। আৰু চাওক গাইছ, এতিয়া আমি ইয়াৰ পৰা উঠিছোঁ। ইমান জল্দি পালোহি, ইমান ওপৰত গমেই নাই পোৱা। অ' ভাই চাহ, পাহাৰীয়া অঞ্চল মজা। যদি ইয়াতে মই থাকিব পাৰোঁ বহুত ভাল লাগিব। আৰু এতিয়া আমি মেইন মানে পকা ৰাস্তাৰে যোৱাতে বহুত দেৰি হ'লে, তাৰপৰা এতিয়া আমি শ্বৰ্টকাট আহিছোঁ। শ্বৰ্টকাট অহা দেখিয়ে মানে সোনকালে পালোহি। আৰু আপোনালোকক দেখাম ৱাটাৰ টেংক, ৱাটাৰ ছাপ্লাই ছাপ্লাই কৰে এইবিলাক পাইপ দেখিছেই। ইয়াত গৈ আছোঁ, ব'লক ভিডিঅ' চাই যাব, শেষলৈ স্কিপ নকৰাকৈ। আৰু গাইছ বৰ্তমান পাই গ'লোহি ৰোয়িং পোষ্টি, চাব পাৰে আপোনালোকে। আৰু আমি যাব লাগিব ওপৰত, আৰু ওপৰত যাবলৈ পাহাৰৰ মাজত। এইখনে আৰু বস্তুখন, বেছি ঘৰ নাই, ঘৰ খুব আছে 10 ঘৰমান আছে। আৰু আমি এতিয়া ওপৰলৈ যাম, বহুত ভাগৰ লাগিব। এতিয়া ওপৰত গৈ থাকিম, তলৰ পৰা আকৌ নামোতে কিন্তু ভাল। ইয়াত উঠোঁতে বহুত মানে 12 বাজি যায়, ভৰি চৰি ইমান বিষাই নহয়। হ'লেও আপোনালোকক দেখাবৰ কাৰণে অলপতো চেষ্টা কৰি চাওঁ বোলো। আৰু এতিয়া ওপৰলৈ যাম। আৰু গাইছ এদিন মই আহি জংঘল কাটিছিলোঁ, সেইখিনিত যদি ইয়ালৈকে পাওঁগৈ, ইয়ালৈকে নাপাওঁগৈ চাগে। যদি যাওঁ তেতিয়াহ'লে দেখাম আপোনালোকক। চাব পাৰে অতি সুন্দৰ পৰিৱেশ আহিছে। আৰু আমাৰ ছাৰকেইজনে গৈ আছে। অ' জেলফৈ গাইছ, জেলফৈ। ইয়াতে জেলফৈ গছজোপা আছে, এইটো খাবলৈ পাৰে, কিন্তু মই নাখাওঁ এতিয়া বৰ্তমান। এইটো যাম, বহুত ভাল বস্তু আপোনালোক দেখাই যাম, চাই থাকিব। গাইছ আহি পাইছোঁ, ওচৰত কাষ চাপিছোঁ। আৰু গাইছ আপোনালোকক ইলাচি গছ দেখা পাব। এয়া ইলাচি গছ, এইবিলাক তলত ওলাব বোলে। মই ভালকৈ নাজানো ইলাচি গছ, আজি প্ৰথমবাৰ দেখিছোঁ ইলাচি গছ। খাই পাইছোঁ এইবিলাক ইলাচি গছ বোলে। তাৰপৰা এতিয়া বৰ্তমান আমি পাইছোঁহি। অলপ দূৰ যাব লাগিব, অলপ দূৰ। আৰু ইয়াত টকতামুল ফুল ফুলি আছে। আৰু চব পাহাৰীয়া অঞ্চল ভাই চব হেৰি মজা মজা একদম মানে ক'ব একদম মানে ক'ব আৰু ভাষা নাইকিয়া। বহুত ভাল লাগিছে, আৰু ওপৰলৈ যালে আৰু ভাল লাগিব গাইছ। সেয়াই আৰু তাৰপৰা পাইছোঁগৈ টেংকি। আমাৰ ছাৰজনে টেংকি কেনেকৈ বনাইছিলে, মানে কিছুমান মিস্ত্ৰী হয় আৰু জানে ৰাস্তাটো, সেইকাৰণে আহিছোঁ লগত তেওঁ দেখাম বুলি। আৰু গাইছ ইয়াৰ পিছলৈ দেখিব পাৰে গছ গছনি কাটি অলপ খেতি কৰিছে। আৰু গাইছ মই কৈছিলোঁ আপোনালোকক তাত জংঘল কাটিছিলোঁ বুলি। তাতো আমি জংঘল কাটো মানে খেতিৰ কাৰণে জংঘল কাটিছিলোঁগৈ। আৰু অলপ দূৰ আছে টেংকিটো, সেইটো পাইপ দেখিছে, পাইপে
আৰু সেয়া পিছফালে বামলৈ ওখত মানে উঠি আছোঁ। ভাবিব পাৰে মানে মানুহে যে বহুত ওপৰত উঠি আহিলোঁ আমি, গৈ পোৱা নাই। আৰু গাইজ ফাইনেলি পাই গ'লোঁ টেংকিটো, য'ত পানী ছাপ্লাই কৰে ইয়াত টেংকিটোত। আৰু বোলে সেইটো কি কৰে, সেইটো পানী টেংকি মানে পানী ইয়াত যায়। আৰু গাইজ চাওক, এইটো ৱাটাৰ ছাপ্লাই এয়া এনেকৈ যাব। আৰু তলত আমি য'ত আছোঁ তাত পানী যায়, ছাপ্লাই যায়। পাইছা বহুত ডাঙৰ ৱাটাৰ ছাপ্লাই জানে। আৰু দেখা আপোনালোকক ইয়াত মানে পিয়'ৰ, ইয়াতে ফিল্টাৰ চিল্টাৰ হৈ যায় চাগে না নাজানো, ভিতৰত সোমাব নোৱাৰিব চাগে না পাৰিব, যদিও ক'ব নোৱাৰোঁ। যদি পাৰোঁ চেষ্টা কৰি আপোনালোক দেখা যাওঁ। সোমাব দিয়ে বোলে বোলো। আৰু গাইছে আৰু ৱাটাৰ ছাপ্লাই সেইটোৱে। ভাই চব কি আছে প্ৰথমৰ পৰা চাই আহোঁ, দেখাই যাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। মানে বহুত ফেকুনি উঠিছে, কাৰণ বহুত তলৰ পৰা আহিছোঁ, বহুত ওপৰত ভাগৰ লাগি গৈছে মানে। আৰু আহিছে চাওক, এয়া আৰু এনেকৈ ক'ত কি হয় আমি ভালকৈ নাজানো। এইবিলাক খুলিলে কি হ'ব, এইবিলাক কি কৰিলে কি হ'ব ভালকৈ নাজানো। আৰু ওপৰলৈ গৈ চাওঁ, এয়া আৰু ওপৰত উঠিব পাৰে চাগে, ক'ত কেনেকৈ অলপ সেইফালে। এয়া গাইজ অলৰেডি পাই গ'লোহি। কাৰণ এইটো এতিয়ালৈকে চালু নাই হোৱা ন? মই এইটো চালু হোৱাই নাই বোলে। পানী মানে বেলেগৰ পৰা যায়, মই য'ত কৈছিলোঁ বেলেগৰ পৰা যায়, এতিয়ালৈকে চালু হোৱা নাই। এইটো আৰু বনাই থৈছে জাষ্ট, এনেকৈ পানী থাকিব চাগে ইয়াত। লেতেৰা হৈছে মানে, অপেনিং কৰা নাই। এইটো পানী জমা হয় ইয়াত, ফিল্টাৰ, এইটো ফিল্টাৰ টেংকি বোলে। সেইটো পাছত পৰি আছে দেখোন বহুত। প্ৰথমবাৰ পানীটো বহুত লেতেৰা হ'ব চাগে। আৰু গাইজ সেয়া ফিল্টাৰ টেংকি, এইটো কেনেকৈ ইয়াৰ পৰা পানী আহে, ইয়াৰ পৰা পানী আহিছে। এইটো ফিল্টাৰ টেংকি, বহুত বালি আছে ইয়াত, বহুত ওখকৈ বালি দিয়া আছে। আৰু ফিল্টাৰ হৈ ক'ত কেনেকৈ পৰেগৈ অলপ দেখাই যাওঁ আপোনালোকক। এয়া ইয়াত পানী ফিল্টাৰ হয়, ইয়াৰ পৰা ক'ত ছাপ্লাই হয় এইটো ভালকৈ কোনে বনাইছে? সিহঁতে মানে এইটো ৱাটাৰ ছাপ্লাইটো বনাই আছে সিহঁতে। আৰু মোক আজি ক'লে অলপ চাই হ'বগৈ মই বনোৱা ৱাটাৰ ছাপ্লাইটো। সেয়াই আৰু এনেকৈ ক'ত ক'ৰ পৰা পানী আহে সেইটো নাজানো, পানীটো আহিব পাৰে নদীৰ পৰা। আৰু এইটো চাব পাৰোঁ ৱাটাৰ ছাপ্লাই। আৰু ইয়াৰ পৰা ভিউটো মজা আহে, পাহাৰীয়া অঞ্চল। গাইজ সেয়াই আপোনালোকে দেখিব পালে, এইটো মানে মই বনাইছোঁ জাপি ব্লগছ। আগৰ মোকতো এয়াই গাইজ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। মই আগৰ সোণোৱাল বয় ব্লগছটো মানে কি হ'ল, চলাব নোৱাৰা হৈ গ'লোঁ। আৰু মোবাইলটো হেৰাই থাকিলে, মোৰ জিমেইলটো পাহৰি থাকিলোঁ আৰু পাছৱৰ্ড পাহৰি থাকিলোঁ। এতিয়া লগ ইন কৰিব বিচাৰিছোঁ ফোন নম্বৰৰ পৰা, কিন্তু লগ ইন হোৱা নাই। এতিয়া মই গাইজ নতুনকৈ এইটো চেনেলটো খুলিছোঁ, জাপি ব্লগছ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইকটো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কিনে শ্বেয়াৰ কৰি দিব। আৰু মোৰ আগৰ বহুত দুখ লাগি আছে, কাৰণ আপোনালোকে এইটো ভিডিঅ'টো চাব।